সো হেল্ল' এভৰিৱান ৱেলকাম বেক টু ওৱান ডে মিনি ব্লগ। আজি মই ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা শুই উঠিলোঁ, তাৰপাছতে মুখ হাত ধুই লৈছোঁ, তাৰপিছতে আমি খালোঁ চাহ আৰু একেলগে ব্ৰেকফাষ্টো কৰি ল'লোঁ। আমি ব্ৰেকফাষ্ট কৰোঁ মানে আমাৰ টিকলিও উঠিলে, তাইকো শোৱাৰ পৰা উঠাই ল'লোঁ। তাৰপাছতে মই গা ধুই আহিলোঁ, গা ধুই টিকলিকো গা চা ধুৱালোঁ। তো এয়া চাওকচোন, তাইক মেডিচিন খুৱাবলৈ ইমান দিগদাৰ, নাখায়, উৎপাত কৰি থাকে। তাৰপিছতে আমি কৰি ল'লোঁ লাঞ্চ। তাৰপিছত দেখোঁ বৰষুণে আহিলে। তাৰপিছত আমি দুজনী অকণমান শুলোঁ, শোৱাৰ পৰা উঠিলোঁ। শোৱাৰ পৰা উঠি বৌয়ে ক'লে গাজৰ হালোৱা বনাম। বৌয়ে বনাইছে বাৰু, অকণমান মই সহায়হে কৰি দিছোঁ, কিয়নো টিকলিও আছে, তাইকো ল'ব লাগে, বনাবও লাগে। চ' বৌক অকণমান হেল্প কৰি দিছিলোঁ। অনেষ্টলি কৈছোঁ গাইজ, বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰিব। মই এইটো ৰেচিপি দিয়া নাই, মই জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বহুত টেষ্টি হৈছিলে। তাৰপিছত তাইক ফ্ৰক চক পিন্ধাই দিলোঁ, ফটো উঠাবলৈ। তাইৰ কথাই শেষ নহয়। তাৰপিছত ভাত পানী খাই আমি শুব আহিছোঁ। দেখিছে তাই কি কৰি আছে। তো আজি মোৰ মিনি ব্লগ এইটোৱে আছিলে। আজিলৈ ইমানেই, বাই।